আমি এতিয়া আহি আছো মুনুকান্ত ঘৰলে। খাম বুলি বহি আছে। এয়া এইজন এজন মহাপুৰুষ খাম বুলি বহি আছে আৰু খাবলৈ দিয়াহি নাই। কি কৰিব খাম বুলি বহি আছে, পাতো নাই, গ্লাছো নাই। হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা আৰু আমি ঘৰতে ৰাতিপুৱাতে সৰুকৈ পূজাটো আয়োজন কৰিছিলোঁ। এতিয়া পূজা ভাগিলোঁ আৰু আমি খুৰাহঁতৰ ঘৰত বিশ্বকৰ্মা পূজা খাবলৈ আহিছিলোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। গাখীৰখিনি চাউলটো দিয়াৰ পাছত যেতিয়া উতলিবলৈ আৰম্ভ কৰিছে, তাৰ পাছত কিচমিচ দি দিছোঁ। আপোনালোকে দেখিছেই, এয়া কিচমিচ দি দিছোঁ। আৰু কিচমিচ দিয়াৰ পাছতে তেজপাত যে লৈছিলোঁ, তেজপাতখিনি দিছোঁ। তাৰপাছত আৰু ইলাইচি আৰু ডালচেনি গুড়া দি দিছোঁ। গুড়ি কৰি যে লৈছিলোঁ সেইখিনি দি দিলোঁ। তাৰপৰা অলপ লৰাই দিছোঁ, মিক্স কৰি দিছোঁ। এয়া দেখিছে চাউলটো অলপ সিজিছে। তাৰপৰা নাৰিকলখিনি দি দিছোঁ, ৰুকি লোৱা নাৰিকলখিনি ধুনীয়াকৈ ছটিয়াই পিনি দি দিছোঁ। এতিয়া ঘিউ দিছোঁ, অন্নপূৰ্ণা ঘিউ। আমাৰ ঘৰত অন্নপূৰ্ণা ঘিউটোকে ইউজ কৰোঁ আমি। আৰু এতিয়া দি দিছোঁ চেনিখিনি এয়া দেখিছে আপোনালোকে সোৱাদ অনুসৰি। এতিয়া মিক্স কৰি দিছোঁ। সিজিয়ে গ'ল আৰু পায়স হৈ গ'ল ৰেডি। এয়া প্ৰসাদ, এয়া বুনিয়া আৰু ভুজিয়া, এয়া মই বনোৱা পায়স, এয়া মালা, এয়া কল, এনেকৈ সজাই থৈছোঁ। আৰু এয়া ভণ্টি দুজনীয়ে গাড়ীত ফুট দিছে আৰু ধূপ জ্বলাইছে। সৰু ভণ্টি আৰু মাজু ভণ্টিয়ে, ভাইটিয়ে মালা আৰিছে, ভণ্টিয়ে ট্ৰেক্টৰতো ধূপ জ্বলাইছে আৰু ফুট দিছে। দেউতাৰ বাইকখনতো ভণ্টিহঁতে ধূপ জ্বলাইছে আৰু ফুট দিছে। ভণ্টিহঁতৰ চাইকেলত ধূপ জ্বলাই দিছে। এয়া প্ৰসাদ, এয়া মই বনোৱা পায়স। পায়সটো কেনেকুৱা হৈছে? পায়সটো কেনেকুৱা হৈছে কৈ দে আকৌ। কিমান ভাল হৈছে? বহুত ভাল হৈছে। হাই এভৰিৱান, আমি এতিয়া আহি আছোঁ মুনুকান্ত ঘৰলৈ বিশ্বকৰ্মা পূজা খাবলৈ। এয়া খুৰাহঁতৰ ঘৰৰ পায়স আৰু বুনিয়া ভুজিয়া, এয়া প্ৰসাদ, কল খুৰাহঁতৰ খাই কৰি হৈ গ'ল। আমি এতিয়া বহি আছোঁ, অলপ পাছতে ঘৰলৈ যাম। গাইজ, এইগৰাকীক চাওক। এইগৰাকীয়ে গমেই নাপায় যে মই ভিডিঅ' কৰি আছোঁ, পূৰা নচাত ব্যস্ত। আৰু পাছত গম পালেগৈ দেই, চাব মোক ক'ব ৰিলচ বনা। কেনেকুৱা হৈছে কৈ দে আকৌ পায়সটো। মই এতিয়ালৈকে দুবাৰ খালোঁ। তই দুবাৰ খোৱা মানুহ জানো? অকণ অকণকৈ আৰু হাই গাইজ, আজি বিশ্বকৰ্মা বুলি ইমানে খাইছোঁ আৰু পেট ফুটি যাব আৰু খাওঁতে। আমি এতিয়া আহি আছোঁ আমাৰ ঘৰৰ ওচৰৰে দাদা এজনৰ ঘৰলৈ। কি কৰিবা আৰু উপায় নাই, বিশ্বকৰ্মা বুলি এতিয়া নিমন্ত্ৰণ জনাইছে, ৰক্ষা নকৰিলেও নহয়। আজি খাই খাই পেট ফুটি যাব নেকি। এয়া দেখিছে, এইজনীয়ে দুবাৰ পায়স খাইছে, 3বাৰ খাইছে। তাৰ পাছতো আকৌ এতিয়া খাবলৈ আহিছে। কিমান শকত চাওক। খাম বুলি বহি আছে। এয়া এইগৰাকী আৰু এইজন এজন মহাপুৰুষ খাম বুলি বহি আছে আৰু খাবলৈ দিয়াহি নাই। কি কৰিব খাম বুলি বহি আছোঁ, পাতো নাই, গ্লাছো নাই, একোৱে নাই। আপোনাৰ কেইঘৰত হ'ল কৈ দিয়ক। 3 ঘৰ। মোৰ এঘৰেদি 4 ঘৰ। মোৰো 4 ঘৰ দেই। এঘৰেদি মোৰো 4 ঘৰ। বা পাৰিবনে নোৱাৰে খাব এতিয়া? চলাব লাগিব।
সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে বাই বাই বয়ে যায় মায়াহানি তাই উহতি বারে বারে সায়